সফল হেল্ল'। সফল হেল্ল' দাদা। ঘৰত কেনেকুৱা এতিয়া চব? ঘৰত ঠিকে আছে। মা ভালে আছেতো? মা অলপ আগতকে ভাল পাইছিলে, মাজত যে একদম মানে নিজে খোজকাঢ়িব নোৱাৰিছিলে, হুম। এতিয়া খোজকাঢ়িব পাৰিছে নিজে। আৰু মিৰাজুল সৰু ভাইটি চব ঠিকে আছেতো? ঠিকে আছে ঠিকে আছে। আচ্ছা শুন সফল, মই কিয় ফোন কৰিলো, ফোনৰ কাৰণ হ'ল তহঁতৰ তাতে বাহিৰৰ পৰা কোনোবা আহিছে নেকি? কেৰেলা বা মুম্বাই, দিল্লী, এই লেবাৰ ক্লাছ বিলাক এইবিলাক আহিছে নে গাঁৱত? আমাৰ গাঁৱত এতিয়ালৈকে অহা নাই, হুম। তো যদিও আছে তেওঁলোকে আহিব পৰা নাই, বা যদি কৰবাত আহিছে কিন্তু এইটো সঠিক তথ্য নাই। নাই, মই কিয় ফোন কৰিলো, তাৰমানে আমাৰ ইয়াত টাউনতো ঠিকে আছে, গুৱাহাটীত বা মেইন চিটিতটো চবে গম পোৱা হৈছে কৰোনাটো কি হয়। গাঁওগঞ্জে ইমান এটা স্প্ৰেড হোৱা নাই। নাই হোৱা নাই হোৱা। বেচিকেলি কি হয়, আমাৰ ইয়াত এতিয়া লাষ্ট এই বন্ধ হোৱাৰ আগৰ পৰা কিছু প্লেন বিলাক আহিছে, 7,000-8,000 মান মানুহ বাহিৰৰ পৰা আহিছে, লেবাৰ ক্লাছ বিলাক। ইয়াতে অহাৰ পিছত কি কৰে, ইয়াতে থাৰ্মেল চেক হয়, মানে জ্বৰ আছে নে নাই, জাষ্ট এইখিনি চেক কৰে। লেবাৰ ক্লাছ বিলাক ভাবে যে স্কেনিং বিলাক কৰে, লেবাৰ ক্লাছ বিলাক ভাবে যে সেইটোৱে কিজানি কৰোনাৰ টেষ্ট হৈ গ'ল, ফাইনেল টেষ্ট। ফাইনেল টেষ্ট হৈ গ'ল। একচুৱেলি কি হয়, সেইটো জাষ্ট ফিভাৰটো আছে নাই চাই, ইনফেক্ট তেতিয়া কিজানি ফিভাৰ নাথাকিবও পাৰে। তো ইহঁতে কি কৰে, সেই চাৰ্টিফিকেট এটা লয়, কাগজত লয় বা সেই হাতত চিল মাৰি লয়, সেইখিনি লৈ কিনে গাঁৱত গুচি যায়। আৰু গাঁৱত যাই কিনে চবকে দেখায় যে অকে উই আৰ ফাইন, আমি ঠিকে আছো, আৰু আমাৰ চাৰ্টিফিকেট আছে, আমাৰ একো হোৱা নাই, আমি বাহিৰৰ পৰা আহিলেও আমাৰ একো হোৱা নাই। কিন্তু এইটো ভাবে। অলপ বুজি ল, তাৰমানে যেতিয়া এই কৰোনা ভাইৰাছটো সোমাই এক্টিভ ষ্টাৰ্ট হয় 2 দিন বা 2.5 দিন পিছৰ পৰা, ঠিক আছে। তাৰপিছত কি হয়, সেইটো সি গম পাওঁতে মে বি তাৰ আৰু সময় লাগি যায়, 7 দিন মান লাগি যায়। তাৰ যদি ইমিউনিজম পাৱাৰটো যদি বেছি থাকে, ইট মে বি 12 দিন 14 দিন লাগি যায়, যাৰ কাৰণে আমাক 14 দিন মান কৰ্ডেল কৰি থাকিব দিছে, নহয় জানো? সেইকাৰণে কলো যে যদি কোনোবা যদি যায়, কোনোবা যদি কাগজ চাগজ লৈ যায়, তেখেতক যি কৰি হওক বাহিৰত থবি, একদম মানে ঘৰ এটা ৰুম বা স্কুলৰ কিবা এটা ৰুম বা ক্লাব ঘৰত তাক বেলেগকে থব দিবি। কাৰণ সি নিজেও নাজানে, সি যেতিয়া যায় গৈ কেনে যিহেতু চাৰ্টিফিকেট আছে, সি যাই কিনে ঘৰত চবৰ লগত মিলে, ঘৰত যাই কিনে কৈ দিয়ে না মোৰ একো হোৱা নাই, মোৰ বেমাৰ একো হোৱা নাই, মই চাৰ্টিফিকেট আছে, ঘৰতে খাই দাই ঘৰতে। বাকী কিন্তু সি যেতিয়া এক্টিভ হয়, তাত ঠিক 2 দিন 2.5 দিনৰ পৰা সি স্প্ৰেড কৰা ষ্টাৰ্ট কৰে। সি কিজানি বম্বেৰ পৰা আহোতে 2 দিন 2.5 দিন গ'ল, সি আহিয়ে স্প্ৰেড কৰা ষ্টাৰ্ট কৰিলে, ঠিক আছে। তাৰ ঘৰৰ অলৰেডি বেলেগৰ হোৱা ষ্টাৰ্ট হ'ল, সেই ঘৰৰ মানুহবিলাক আকৌ বাহিৰত যাই কিনে গাঁৱত যাই কিনে চবৰ লগত মিলে, কাৰোবাৰ ঘৰত যায়, কিবা বস্তু নিব যায়, যিমানে বন্ধ থাকক এক ঘৰৰ পৰা এক ঘৰতো যায়ে। চাপোজ এটা গাঁৱৰ ভিতৰতো এটা ঘৰৰ পৰা এটা ঘৰত যায়, বা পঞ্চায়ত বহে, ডিছকাশ্যন ষ্টাৰ্ট কৰে, বা চাহৰ দোকানত বহিলে, গাঁৱৰ মানুহবিলাক ভাবে ইয়াৰতো একো হোৱাই নাই, ইয়াৰ ঘৰত ল'ৰাটো আহিছে, তাততো হোৱাই নাই, ল'ৰাটো যিহেতু হোৱা নাই সিহঁতৰো হোৱা নাই, কিন্তু সিহঁতে অলৰেডি কেৰিয়াৰ থাকে তেতিয়া, ঠিক আছে। এই বস্তুবিলাক গম পাওঁতে 7 দিন 8 দিন লাগি যায়। যেতিয়া গম পাব, তেতিয়া কিজানি বহুত মানুহৰ তাত সি অলৰেডি স্প্ৰেড কৰি দিছে, তাৰ ঘৰৰ মানুহকো স্প্ৰেড কৰিছে, ঘৰৰ মা দেউতা চবকে স্প্ৰেড হৈ গ'ল। চবতকে ডাঙৰ কথা, এজেড মানুহবিলাকতো আৰু বেছি ডেঞ্জাৰাছ হৈ যায়। আৰু এটা কথা হ'ল, গাঁও পঞ্চায়তটো আমাৰ ইমান হস্পিটেল ইমান ডেভেলপমেণ্ট নহয়ও, ইনফেক্ট সেইটো তাৰ পৰা টাউনত আনি কেনে চেক কৰিব লাগিব। সি কিজানি সৰু মূৰা এটা জ্বৰৰ ঔষধ ঘৰত পৰি আছে, কিন্তু সেইবিলাক খাই দিয়াই থাকিব, সেইবিলাক কৰোঁতে আৰু চিৰিয়াছ হৈ যাব, পেৰাচিটামল এইবোৰ খাই যাব। এইবিলাক খাই কিনে বহি থাকিব। কাৰণ কি কভিড টেষ্টটোতো আমাৰ কেইটামান জাগাতে হয়, ইনফেক্ট আমাৰ হস্পিটালো এতিয়া এভাৰেজ কালিতো দেখাই পালি 35,000 এগেইনষ্ট 1 পেচেণ্ট। সেইকাৰণে আমাৰ হেমন্ত বিশ্ব শৰ্মাই কিমান কষ্ট কৰি ষ্টেডিয়ামৰ পৰা আদি কৰি কিমান বেড বঢ়াই আছে, যিমান পাৰে তেখেত চেষ্টা কৰি আছে। সেইকাৰণে আমিও প্ৰিকশ্যন লোৱা উচিত। আমি যিহেতু অলপ বুজি পালো, আমি এতিয়া টাউনত আছো, টাউনৰ পৰা গৈ গাঁৱতো যাব নোৱাৰিম, ৰাস্তাটো বন্ধ। মই বিচাৰিছো তহঁতে এইটো ৰেকৰ্ডিং ৰাখিবি, ৰাখি কিনে স্প্ৰেড কৰিবি, যিমান পাৰ বস্তুটো স্প্ৰেড কৰাৰ চেষ্টা কৰিবি, যাতে বাহিৰৰ কোনোবা যদি আহে, কমচে কম এটলিষ্ট 10 পৰা 12 দিন বা 15 দিন মান যেন সি অকলে থাকে, ঘৰৰ মানুহে যেন তাক অকলে ৰাখিব চেষ্টা কৰে। কাৰণ যোন মানুহজন আহিছে সিও অলপ বুজি পোৱা উচিত, ভাই তইতো বেমাৰত আহিছ নে আনা নাই তইও নাজানো, কমচে কম তই বেলেগ কেইদিন থাক, যাতে তোৰ ঘৰৰো মানুহ যেন বেমাৰ নহয়। ঘৰৰ মানুহটো খোৱা চোৱা দিবই, লাগিলে তহঁতৰ স্কুলটো আছেই, স্কুলবিলাক এতিয়া বন্ধ,
নহয় জানো? গাঁও পঞ্চায়তৰ ৰুম আছে, এইবিলাক বন্ধ, চব জাগাত বাথৰুম চাথৰুম আছে, তাক তাতে খোৱা লোৱা দি বিছনা দি বস্তুদাৰি দি আৰামছে তাক থাকিব দে 10-12 দিন, তাৰপিছত আকৌ মিলিব দে চবৰ লগত। সিও বাচি গ'ল, গাঁও বাচি গ'ল। কাৰণ কি এইবিলাক যদি মেন টু মেন যদি ভেৰি কৰে নহয়, হিউমেনৰ পৰা হিউমেন যদি এতিয়া যে ষ্টাৰ্ট হৈ যায়, যে আমাৰ ইয়াতে যদি স্প্ৰেড কৰা ষ্টাৰ্ট কৰে নহয়, আৰু কণ্ট্ৰল নহব তেতিয়া। তো নিজে ভাবিছা কেৰালা কিমান হৈ গ'ল, এভৰি ডে বাঢ়ি আছে, দিল্লী এভৰি ডে বাঢ়ি আছে। য'ৰ পৰা আমাৰ কিট বিলাক আহে, য'ৰ পৰা মেচিন টেচিন এইবিলাক মেডিকেলৰ মেক্সিমাম ৱৰ্ল্ডলৈ যায়, সেইটো হ'ল জাৰ্মান ভাবাই নাছিল, যে পাত্তাই দিয়া নাছিল, এই ফ্লু হ'ব দে আৰু জ্বৰহে আমি কাভাৰ আপ কৰি ল'ম। কিন্তু সিহঁতেও এতিয়া পগলাৰ দৰে হৈ গৈছে, সিহঁতেও হাত দাঙি দিছে, ইটালী হাত দাঙি দিছে, ইৰাণ হাত দাঙি দিছে। ইনফেক্ট আজিৰ দিনৰ আফটাৰ চাইনাতকৈ ওপৰত গুচি গ'ল US, 84,000 আজিৰ ডেটত গুচি গ'ল ইনফেক্টেড। ভাবিছাচোন, US, ইটালী, জাৰ্মান আমাতকে কিমান ডেভেলপ, ইহঁতে যেতিয়া কণ্ট্ৰল কৰিব পৰা নাই, আমি কেনেকে কণ্ট্ৰল কৰিম? সেইকাৰণে অকল লকডাউন হলে নহব, লকডাউনৰ পৰা আমি প্ৰচাৰো কৰিব লাগিব। এটলিষ্ট এই যোনবিলাক মানুহবিলাক বাহিৰৰ পৰা আহি আছে, এই 7,000-8,000 মানুহবিলাক যে আহিছে লেবাৰ বা আদিবিলাক, টাউনটো ঠিক আছে, টাউনত অলপ ফ্লেটত সোমাই যাব বা ৰুমত সোমাই যাব, কিন্তু গাঁও বিলাকত যেন এটলিষ্ট ভালকে যেন চবে যেন চায়। তহঁতে অলপ পঢ়া শুনা থকা ল'ৰা, তহঁতেও এইবিলাক স্প্ৰেড কৰিবি, তহঁতৰ ঘৰত বহিবি, যিমান পাৰ এইবিলাক স্প্ৰেড কৰ। অলপ তহঁতৰ তই তোৰ গাঁৱত অলপ চেক কৰ যে কোন আহিছে বাহিৰৰ পৰা, সি অকলে আছে নে নাই 12 দিন। তই আকৌ বেলেগ গাঁৱতো তোৰ চিনাকি আছে নিশ্চয়, আছে। সেইবিলাক গাঁৱৰো এজন দুজনক তই স্প্ৰেড কৰ। তোক যে ইউনিভাৰ্চিটি যোনবিলাক গ্ৰুপ আছিল, হোৱাটছএপ গ্ৰুপ, তাকতো পঠা যে ভাই কমচে কম যোন বাহিৰৰ পৰা আহিছে এই 12 দিন বেলেগকে ৰাখ, 12-14 দিন আমাৰ দায়িত্ব হয়। খালি গভৰ্ণমেণ্ট কৰিলেতো নহব, আমিওতো অলপ চাব লাগিব না, যাতে স্প্ৰেড যেন নহয়, কাৰণ আমাৰেতো ক্ষতি। এইটো মাছ এৱাৰনেছ নহলে নহব, মাছ এৱাৰনেছ হলে নহবই। নিজে ভাবিছা না, গভৰ্ণমেণ্ট কিমান কৰিব, হস্পিটেল দিব, এই দিব, সেই দিব, চবকে আমি গভৰ্ণমেণ্টৰ পৰা ল'ম নেকি? এই ভাইৰাছটো কি গভৰ্ণমেণ্টৰ দুখ নেকি? দে আৰ ট্ৰাইং দ্য লেভেল বেষ্ট। গভৰ্ণমেণ্টে গৃহবন্দী ঘোষণা কৰিব পাৰে, কিন্তু গৃহবন্দী কাৰ্যকৰী আমি কৰিব লাগিব। এবছলিউটলি ৰাইট, এবছলিউটলি। সেইকাৰণে আছবুল মই ক'লো তোৰ গাঁৱত গোৱালপাৰা পুৰা স্প্ৰেড কৰ, এইফালে আৰু যিমান গাঁও আছে আমাৰ অসমৰ একদম কোনে কামছে তাতে স্প্ৰেড কৰ, যাতে এটলিষ্ট যোন বাহিৰৰ পৰা আহিছে, কাৰণ নিজে চানা আমিতো আমাৰ ইয়াতো ক্ৰিয়েট নহয়, বাহিৰৰ পৰা আহিলে তাৰ পৰাহে আমাৰ তাত হ'ব। আমি যদি তাক যদি 12 দিন ৰাখো, বা আমি যদি স্প্ৰেড যদি নহওঁ, তেতিয়াহ'লে আমাৰ ইয়াত একোৱেই নহয়। থেংকছ টু গড যে এতিয়ালৈকে আমাৰ ইয়াত অসমত এতিয়ালৈকে এটাও কেছ অহা নাই। বাট হু নোজ, এই যে 7,000-8,000 বাহিৰৰ পৰা যে আহিছে, কাৰ ঘৰত সোমাই আছে? এই যোৱাকালি WHO যে ৱাৰ্ণিং দিছে, খালি কৰ্ডেল কৰিলে নহব, যে ঘৰৰ ভিতৰত সোমাই থাকিলে নহব, যাৰ ঘৰত যোনটো আছে তাক কিল কৰিব লাগিব, মানে সেই বেমাৰটোক কিল কৰি দিব লাগিব, তাক যিকোনো প্ৰকাৰে হওক তাক ভাল কৰিব লাগিব, তেতিয়াহে স্প্ৰেড নহব, নহয় জানো? সেইকাৰণে কলো যে যিমান পাৰো স্প্ৰেড কৰ, যাতে মানুহ বিলাকে কমচে কম এটলিষ্ট এই বাহিৰৰ পৰা যোনবিলাক আহিছে যেন ভালকে যেন থাকে, 12 দিন 14 দিন যেন কাৰো লগত নিমিলে, আৰু তাৰপিছততো বাকী আৰু ওপৰলাই যি কৰিব আৰু। ঠিক আছে, চল টেক কেয়াৰ, মাৰ্ক চাবি অলপ, আৰু তই এইবিলাক স্প্ৰেড কৰা ষ্টাৰ্ট কৰ, ঘৰত বহি ফোন কৰ, হোৱাটছএপ কৰ, এইটোও লাগিলে ৰেকৰ্ডিং ৰাখি দিবি, আৰু পুৰা স্প্ৰেড কৰি থাক যিমান পাৰ। ঠিক আছে, এইটো ফৰৱাৰ্ড কৰি আছো মই। ঠিক আছে, অকে, চল।